সুপ্ৰভাত বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো মই নিজৰ মাতৃভাষাতে আৰম্ভ কৰিবলৈ লৈছোঁ। আজি হৈছে শুক্ৰবাৰ আৰু অহাকালি শনিবাৰ মানে শিৱৰাত্ৰি পূজা আৰু তাৰ কেইদিনমান পিছতে আমাৰ গাঁৱৰ সভা। সেয়েহে প্ৰথমতে মই ভাবিলোঁ ল'ৰা দুটা স্কুললৈ গ'ল আৰু এতিয়া মই চুলিখিনিত প্ৰথমতে কালাৰ কৰি লওঁ, কাৰণ মোৰ চুলি অলপ চলপ পকিবলৈ ধৰিছে। সেয়েহে পকা চুলি ভাল নালাগে, সেইকাৰণে আগতে চুলিখিনি কালাৰ কৰি লওঁ। আৰু মই ছুপাৰ ভাস্মল লগাইছোঁ। ছুপাৰ ভাস্মল লগাবলৈ ভাল, লগাই আৰু অলপমান পিছতে 2-3 ঘণ্টা পিছতে মূৰটো ধুই দিলে লেঠা চেচ আৰু সেয়েহে ছুপাৰ ভাস্মল লগাই মই ভাল পাওঁ। তাৰপিছত আহিলোঁ পাকঘৰলৈ। বাকীখিনি ঘৰৰ মোৰ কিছু কাম হৈয়ে গ'ল, যেনে বিচনা চিচনা পাৰি ল'লোঁ আৰু কানি কাপোৰ জাপি ল'লোঁ, অ'ত কিবা কিবি পৰি থাকে চব বস্তু সামৰি ল'লোঁ। আৰু এতিয়া শেষত আহিলোঁ পাকঘৰলৈ। পাকঘৰৰ বাচনখিনি উলিয়াই নিওঁ বাহিৰলৈ। প্ৰথমতে ইহঁতে ভাত খাই গৈছে সেয়ে বাচন, আৰু আজি অলপমান কিবা মই বেলেগ এটা কাম কৰিম বুলিহে ভাবিছোঁ, যিহেতু সভা আহিছে, শিৱৰাত্ৰি আহিছে। তাৰপিছত বাচনখিনি এতিয়া ধুই লওঁ। বাচনখিনি ধুই গা ধোৱা কাপোৰখিনিকে ধুই দিম বুলি ভাবিছোঁ। আৰু বাকী বেছি কাম আজি নকৰোঁ, আজি অলপমান চাফ চাফাই কৰিম বুলি ভাবিছোঁ। মানে একেদিনে বেছিকৈ কাম কৰিলে মোৰ নোৱাৰোঁ আৰু ভাগৰ লাগি যায় অকলে। সেইকাৰণে কিবা এটা বেলেগ কাম হাতত ল'লে কিবা এটা এৰি দিওঁ এনেকুৱা। তাৰপিছত প্ৰথমতে মই লৈ আহোঁ চিমেণ্টৰ বস্তাৰ টুকুৰা এটা। চাৰিওফালে চিমেণ্টৰ বস্তা পৰি আছে, সেই টুকুৰা এটা লৈ আহোঁ কাটি আগতে। তাৰপিছত মই কি কাম কৰিম আজি দেখাই আছোঁ আপোনালোকক। আৰু আজি মই ভাবিছোঁ ডাইনিংখন চাফা কৰিম বুলি। সেইকাৰণে আগতে ডাইনিঙৰ বস্তুখিনি ছাইড কৰি লৈ লওঁ। ছাইড কৰি লোৱাৰ পিছত মই ডাইনিঙৰ কাভাৰখন, আজি অলপ লেতেৰা হৈছে সেইকাৰণে ডাইনিঙৰ কাভাৰখন অলপমান ঘঁহি পিহি দিওঁ। এনে মই ডাইনিঙৰ কাভাৰখন আগতে মই কি কৰিছিলোঁ, কলপাৰত উলিয়াই নিছিলোঁ বাহিৰত, উলিয়াই নি ঘঁহি ধুই দিছিলোঁ আৰু বাল্টিঙত অতাই কেনে। কিন্তু সেনেকৈ বেছি ভাল নহয়, অসুবিধাজনক হয়। আৰু কিবা কাৰণত মই এদিন এনেকৈ ধুই দিলোঁ, ভিতৰতে অলপমান চাৰ্ফ আৰু এনেকৈ ঘঁহা এখন কিবা লৈ আহি এনেকৈ চাৰ্ফ ছটিয়াই আৰু পানীৰে এনেকৈ ঘঁহি ধুই দিলোঁ। ধুনীয়া চাফা হৈ গৈছিল। আৰু এইটো পদ্ধতি বহুত সুবিধাজনক হয়। মানে আমাৰ ডাইনিং কভাৰখন দেখিছেই নহয়, 6 চেয়াৰৰ ডাইনিং, সেইকাৰণে ঠাই বহুত লাগে। এই কভাৰখন বাহিৰত নি উলিয়াই মেলি দিবলৈ ঠাই বহুত লাগে, আৰু কলপাৰত ইমান ঠাই নাই আমাৰ। সেইকাৰণে এনেকৈ চাফা কৰিলে বহুত সুবিধা হয়। আৰু তেতিয়াৰ পৰাই মই এনেকৈয়ে চাফা কৰোঁ। এনেকৈ চাফা কৰিলে মানে যেতিয়াই তেতিয়াই চাফা কৰি ল'ব পাৰি। এনেতো সদায় মানে যেতিয়াই কিবা কানি খোৱা হয় তেতিয়া তাৰপিছত ভিজা কাপোৰেৰে মুচি দিয়াই হয়। তথাপিতো চাওকচোন কিমান লেতেৰা মলি ওলাইছে, ইমান লেতেৰা মলি ওলাইছে বুলি ভবাই নাছিলোঁ। এনেকৈ ওলায়ে, মই যেতিয়াই ঘঁহি দিওঁ তেতিয়াই এনেকৈ মলি ওলায়ে। তাৰপিছত এনেকৈ ঘঁহি দিয়াৰ পিছত আকৌ জিকা কাপোৰেৰে অলপমান মুচি দিলোঁ ওপৰটো। আৰু এতিয়া চাবচোন ডাইনিঙৰ লুকটো কি। আৰু এই চাফানো কিমান দিন থাকিব, বৰ বেছি এসপ্তাহ থাকিব। তাৰপিছত আকৌ সেনেকুৱা একে অৱস্থা। ইয়াৰ পিছত আহিলোঁ এইটো ৰুমলৈ। আৰু এইটো ৰুমতো ষ্টিল ৰেকটো মই বহুত দিনৰ পৰা ভাবি আছোঁ, এইটো অলপ লেতেৰা হৈছে, ধূলি পৰি মানে লেতেৰা নিচিনা হৈছে। মই চাফা কৰিম বুলি ভাবিয়ে আছিলোঁ। তাৰপিছত ভাবিলোঁ আজিয়ে কৰি দিওঁ, হাতত যিহেতু বস্তুখিনি আছেয়ে। আৰু ইয়াৰ ভিতৰতো বহুতো মানে জালি হৈছে, আৰু জালিটো হাতেৰে গুচাবই নোৱাৰি, হাতখন নোসোমায়। সেইকাৰণে এডাল ঝাৰু লৈ আহিলোঁ, ঝাৰুডালেৰে এনেকৈ দি দিলোঁ, ইয়াতে অলপ কিছু হ'ল চাফা। তাৰপিছত আকৌ সেই পদ্ধতিতে প্ৰথমতে ঘঁহি দিলোঁ, তাৰপিছত জিকা কাপোৰেদি মুচি দিলোঁ। আৰু দিয়াৰ পিছত ধুনীয়া চকচকীয়া হৈ যায়। আপোনালোকে দেখিবলৈ পাব ইয়াৰ লুকটো কিমান ধুনীয়া চকচকীয়া হৈ যাব। আৰু সোনকালে হৈ যায় কামখিনি কৰিবলৈ ল'লে সোনকালে হৈয়ে যায়। ইয়াৰ পিছত বাচনখিনি থৈ দিয়াৰ পিছত আপোনালোকক মই দেখাই আছোঁ। ষ্টিল ৰেকটো ইমান ধুনীয়া হৈ গৈছে নহয়, এনেকুৱা যেন লাগে নতুনহে, চকচকীয়া একদম। এই চাওক। আৰু ইয়াৰ পিছত আহিলোঁ এইফালে ৰাইচ কুকাৰটোত যেতিয়া মই ভাত বহাই দিওঁ তেতিয়া মানে ভাতৰ যিটো মাৰ ফেন বুলি কয় সেইটো চাৰিওপিনে ওলাই পৰে। এইটোও মই সদায় মুচিয়ে দিওঁ, মানে যেতিয়াই ভাত বনোৱা হয়, পাকঘৰৰ কাম কৰা হয়, তেতিয়াই মই গেছ মুচাৰ লগতে সেইটোও মুচি দিওঁ।
কিন্তু তথাপিতো পাকঘৰৰ বস্তু তেলতীয়া ভাৱ থাকেই আৰু গাঁৱত যিহেতু সভা আহি আছে অহাকালিতো শিৱৰাত্ৰি সেই বুলি কিছু অলপ চাফ চিকুণ নকৰিলে কিবা উৎসৱ ভাল নালাগে হয়নে এনেতো হৈয়ে থাকে সদায় চাফ চিকুণ যেনে সৰস্বতী পূজা হৈ গ'ল বিহু হৈ গ'ল তাতেও কিছু হ'ল সৰস্বতী পূজাতো কিছু কৰিলোঁ আৰু এনেকুৱা মানে পাতলীয়া ধৰণৰ চাফাই হৈয়ে থাকে কিবা উৎসৱ পাৰ্বণ আহিলে মই অলপ কৰিয়ে দিওঁ আৰু এতিয়া টেমাকেইটালৈ আহোঁ টেমাকেইটা মোৰ কিছু টেমা ধোৱাই আছে আৰু কিছুমান টেমাহে উলিয়ালে মানে চকুত পৰিলে আৰু যিকেইটা টেমা মই লেতেৰা নিচিনা দেখিলোঁ সেইকেইটা বস্তুখিনি থৈ দি বাহিৰত থৈ আহিলোঁ এইখিনিয়ে মোৰ লেতেৰা টেমা দেখিলোঁ আৰু বাকী টেমা মোৰ চাফাই আছে অলপ যিটো লেতেৰা হৈ আছে সেইটো মই জিকা কাপোৰে বাহিৰতে মুচি দিলোঁ দিয়াৰ পিছত ধুনীয়া হয় জিকা কাপোৰেৰে মুচি দিলেও ভাল হয় কিন্তু বেছিকৈ যিটো লেতেৰা হৈছে সেইটো মই বাহিৰত উলিয়াই নিলোঁ আৰু বাকী টেমাবোৰ মই ভিতৰত থৈ দিওঁ আলমাৰিত মানে পাকঘৰৰ বাহিৰত মই বস্তু নাৰাখোঁ আমাৰ এইফালে বান্দৰো আহিছে আজিকালি বহুত আৰু পাকঘৰৰ বাহিৰত বস্তু ৰাখিলে পাকঘৰৰ যিটো লেতেৰা এইটো লেতেৰা ভাল নালাগে মানে তেল কিবা এটা লাৰিলে হাতত তেল এনেকুৱা হৈ যায় সেইকাৰণে সবখিনি বস্তু মই ভিতৰতে ৰাখোঁ যিটো বেছিভাগ লগা হয় যেনে ধৰি লওক চেনি চাহপাতৰ টেমা তেল মছলা এইখিনিয়ে বাহিৰত থাকে আৰু তাৰপিছত আহিলোঁ ওপৰলৈ ওপৰতো অলপমান লাঠিডাল লগাই দিলোঁ কিছু অলপ লাগিছে মকৰা জাল সেনেকৈ নাই বিশেষ নাই একো দেখিবলৈ পায় সেনেকৈ নাই এনে অলপমান লগাই দিলোঁ আৰু নিয়মটো কৰাৰ নিচিনা তাৰপিছত চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু মকৰা জাল নাথাকিলে কি হ'ব ওপৰত যে দুখন ফেন আছে মোৰ ফেন দুখন বৰ্তমান বন্ধ সেইকাৰণে ফেন দুখন বহুতো লেতেৰা হৈছে আৰু ফেন দুখন মই চাফা কৰিব একদম নাজানো ইমান ওপৰত যে কেনেকৈনো চাফা কৰোঁ সেইকাৰণে ফেন কেইখন আমাৰ এওঁৱে চাফা কৰে এওঁৰ হাতে চাফা কৰাই ল'ম যেতিয়া সময় সুবিধা হয় তেতিয়া আৰু মোৰ ঘৰটোত সৰুকৈ হ'লেও 4টা ৰুম 4টা ৰুমৰে এনেকৈ মকৰা জাল গুচাই দিলোঁ আৰু মোৰ কথাৰ মাজে গাঁৱলীয়া সুৰটো আহিয়ে যায় কি কৰিম গাঁৱত থাকোঁ যে গাঁৱলীয়া মানুহ আমাৰ বেছি লিখিত কথা কোৱাৰ অভ্যাসটো খুব কমেই আমি ডাইৰেক্ট কথিত কথাই কৈ থাকোঁ দিনটো সেইবাবে আমাৰ সুৰত মানে গাঁৱলীয়া সুৰটো আহিয়ে যায় মই গম পাই আছোঁ সেইবাবে মই অলপমান ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত নাহাঁহিব আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু শেষত মোৰ লেতেৰা জাবৰ ওলাইছে এইখিনি সম্পূৰ্ণ ঘৰটোৰ পৰা এইখিনি জাবৰ ওলাইছে আৰু বক্স পালেঙৰ তলটো মোৰ চাফা কৰা নহ'ল মানে এতিয়া সময় মোটামুটি 12টা বাজিলে আৰু মোৰ সময় নাই সেইবাবে বক্স পালেঙৰ তলত মই আজি আৰু হাত নিদিলোঁ অহাকালি ৰাতিপুৱাই দিব লাগিব আৰু এইখিনি জাবৰ মই গুচাই থৈ আকৌ আহিলোঁ পাকঘৰলৈ আৰু যিখিনি মোৰ বাচন বৰ্তন কিবা কিবি ধোৱা আছিলে এইখিনি আনিলোঁ এতিয়া ভিতৰলৈ আনি থৈ দিওঁ থৈ দিয়াৰ পিছত এতিয়া সময় হ'ল 12টা বাজিছে আৰু এতিয়া মোৰ দুপৰীয়াৰ ভাত বনাবৰ সময় অভাৰ হৈ গৈছে আৰু এতিয়া মোৰ প্ৰথমতে লাগিছে ভোক সেইবাবে মই প্ৰথমতে কিবা অলপ খাই লওঁ মানে চাহ এইখিনি সময়ত মই চাহ খাওঁৱে কাম বন হোৱাৰ পিছত বহুতো ভাগৰ লাগে বহুতো ভোক লাগে আৰু মোৰ গৰমো লাগি গৈছে সেইকাৰণে মই চুৱেটাৰটো খুলি দিছোঁ আৰু মই এইটো বেয়া লেতেৰা পেতেৰা এটা নাইটি পিন্ধি আছোঁ মই ভবা নাছিলোঁ ভিডিঅ' বনাম বুলি সেয়েহে এনেকৈ আছোঁ আৰু তাৰপিছত চাহখিনি বনাই লৈ এতিয়া মই বঢ়িয়াকৈ অলপমান চাহখিনি বহি খাই লওঁ খাবলৈ একো নাই কেৱল বিস্কুটেৰে খাই লওঁ চাহখিনি খাম বুলি ঠিক আহি বাহিৰত বহিছিলোঁৱে মই আৰাম কৰি খাম বুলি এনেতে ইহঁত আহিয়ে পালে স্কুলৰ পৰা ইহঁতৰ এটা পৰীক্ষা যে 12টাত শেষে হয় সেইকাৰণে সিহঁত আহি পোৱাৰ পিছত সিহঁতে কিবা খাব খুজিলে বনাই দিলোঁ মেগী সোনকালকৈ মেগীয়ে থাকে ঘৰত আৰু মেগী খাই যিহেতু ভাল পায় বেছি নিদিওঁ মাজে সপ্তাহত এদিন দিওঁ আৰু নামানে নহয় সৰু ল'ৰা ছোৱালী তাৰপিছত মই এতিয়া যাওঁ চব্জি কাটিবলৈ কবিটো কাটি থাকোঁতে সিহঁত দুটাই ক'লে বোলে চকু মুজি কাটি দেখুৱাচোন কিমান পাৰা সেইবাবে মই সিহঁতৰ কাৰণে চকু মুজি কাটি অলপমান দেখাই দিলোঁ চকু মুজি বন্ধাকবি কাটা সিহঁতে চাব খুজিলে আৰু এতিয়া মই বনালোঁ দালি দুপৰীয়াৰ আহাৰত চিম্পুল মানে দেৰি হৈছে সেইবাবে অকল বনালোঁ দালি আৰু এইপিনে বন্ধাকবি ভাজা হৈ আছে আৰু এইপিনে গাখীৰটো গৰম দিছোঁ আৰু অলপমান ৰাখি থৈ দিছোঁ পাপৰখিনি পিছত খোৱাৰ সময়ত ভাজি দিম
আৰু এতিয়া মই যে বস্তুখিনি ধুই দিছিলোঁ সেইখিনি মই লৈ আহিলোঁ। টেমাকেইটাৰ ভিতৰ চাইডবিলাক শুকা নাই, সেইকাৰণে ভিতৰ চাইডটো শুকোৱা নাই কাৰণে টেমাকেইটা বাহিৰতে আৰু থৈ দিছোঁ। আৰু বাকী এইখিনি লৈ আহিলোঁ। প্লাষ্টিক হয়, বেছি সময় ৰ'দত থাকিলে নষ্ট হৈ যাব। আৰু এনেকৈ কাগজ পাৰি থৈ দিওঁ। কাগজ পাৰি থৈ দিলে ভাল, আৰু কাগজটো লেতেৰা হ'লে কাগজটো পেলাই দিওঁ। কাগজৰতো অভাৱ নাইয়ে, চাৰিওপিনে কাগজে কাগজ ল'ৰাহঁতৰ, সেইবাবে এনেকৈ থৈ দিওঁ। আৰু এতিয়া ইহঁতক ভাত দিবৰ হ'ল। এতিয়া সময় হ'ল 2টা, আৰু ইহঁতক ভাত দি মই মাথাটো ধুই ল'ম, তাৰে পিছতহে মই ভাত খাম। আৰু আজিৰ ভিডিঅ'টো চাই